ক'ত যাও ভিতৰলে চেনিটাইজাৰ কোনে লগাব কোনটোনো চেনিটাইজাৰ এইটো তহঁতৰটোতকে আমাৰটো কিন্তু বেছি গোন্ধ দেই এইটো ধুল দেখোন এই লকডাউন বুলি তই পেলাব নালাগে মোৰ ধুলটো ফালিবি তই পেলাই এই দুকাই সি ধুল দাঙে হ'ব দে মই বজাও চা বৈষ্ণৱীলৈকে ফোন এটা কৰো মই মানে বেদান্ত কি কম কিয় ফোন কৰিছিলি সেইটো ক এনেই মানে তোৰ খবৰটো ল'বলৈকে ফোন কৰিছিলো তোৰ ভালেই নে হে ফোন কাট এনেই মোৰ ঘৰৰ কামৰ পৰা শান্তি নাই সি আকৌ মোৰ খবৰ ভালে নাই সোধে এই চব মানে ঐ ব তই তা ভয় ভয় হৈছে যে কিয় ওলা আকৌ ক'লে চাই নালে ভাইৰাছ লৈ আহো বল চাই নালে কালি তই মোক হৃদমত গ'লে যাম বুলি লগ ধৰা নাছিলি তালে নাযাওঁ কিয় নাযাওঁ এনেই নাযাওঁ কালিতো তই মোক লগ ধৰিছ কালি যাম বুলি কৈছিলো আজি নাযাওঁ বুলি কৈছো নাযাওঁ আকৌ তোৰ কথা বালিত বুটা একে কথা এ প্ৰভু স্কুলখন খুলি দিয়া আৰু স্কুলত থকাই ভাল ঘৰত খালি মাৰ পা ঐ ল'ৰা কথাটো শুনি শুনি আমনি লাগি গৈছে স্কুলত দুই এচাট খাব পাৰো কিন্তু এই ঘৰৰ সমান অশান্তি পোৱা নাই দেই প্ৰভু স্কুলখন খুলি দিয়া ৰবা গৈছো প্ৰভু প্ৰমাণ পালাই নহয় শান্তি নাই মোৰ যাও ব্যক্তি গৈছো মা মই যাওঁ দেই যাও মানে কলৈ যাও কেৰম খেলিব যাওঁ আকৌ কেৰম খেলিবলৈ যাও এই লকডাউনৰ সময়ত ক'ত পিটপিটাই ফুৰিবলৈ আহিছ দেউতাকে মানুহৰ কাৰণে ডিউটি কৰি ফুৰিছে সি আকৌ লকডাউনত পিটপিটাই ফুৰিবলৈ যায় তই এটা কাম কৰ তই চেনিটাইজাৰ লৈ আনগে যা ক'ত পামনো কিয় ৰমেনৰ দোকানত দেখোন চব বস্তু পায় তাত নোপোৱা বস্তু একোৱে নাই যা তই সেইটোকে কৰি আহগৈ আৰু এটা কথা আনিমগে মই পইচা তই কিন্তু দোকানত 1 মিটাৰ দূৰত্বত থাকিবি দেই মই পইচা আনি আছো এইটো ল খুচুৰা নাই কিন্তু আৰু শুন মানুহৰ লগত ৰখি ৰখি কথা পাতি পাতি নাথাকিবি দূৰে দূৰে থাকিবি কিন্তু মাস্কখন লৈ যোৱা নাই কিয় মাস্ক লৈ যাবি আনা लेकर आते हैं लेकिन अगर शांति पाए तो आपको पछताना पड़ सकता है इसलिए अभी फोन करके अभी ही ऑर्डर मुझे फोन এটা কৰিব লাগিছিল নহয় तो आपको पछताना এতিয়াহে ফোনডাল আহিবলৈ পালে মানে হেল্ল' ৰিদম নেকি হয় মহাৰণী ময়ে কৈছো কওকচোন আজি কি মনত পৰিল নাই এনেইতো খবৰ এটা ল'বলৈহে ফোন কৰিলো তোৰ ভালনে ভালেই তোৰ ভাল কালি মানে মায়ে মোক হেৰি চেনিটাইজাৰ আনিবলৈ ক'লে মই পূৰ্বকে ইমান ভাবিও নাচালো মেলাত ধুনীয়াকে দোকানত গৈ চেনি 1 কেজি জাৰ এটা আৰু তাই এটা লৈ আহিছো নহয় মায়ে ঘৰত যি গালি দিলে হয় নেকি মোৰো একে জান ৰাতিপুৱাৰ পৰা মাৰ লগত কামেই কৰি আছো তাৰ পাছতো ইমান গালি পাৰি থাকে ঐ ৰম শুনচোন তোৰ হিন্দী
কুৱেশ্যন এনচাৰ কেইটা লিখি হ'ল নেকি বাৰু? এই লিখিছো বাৰু অলপ। মানে মোৰ ছেকেণ্ড চেপ্টাৰৰ কুৱেশ্যন এনচাৰ কেইটা হোৱা নাছিলে। হ'ব বাৰু দে, মই তোক পিছত দি দিম। হ'ব মই হোৱাটছএপত দি দিম। তই খালি অনলাইন থাকিবি হা, আৰু ৰাতি মেছেজ দিবি দেই। হ'ব। বাই, থেংক ইউ। কালি দেখোন ৰিদমে কুৱেশ্যন এনচাৰখিনি দিম বুলি কৈও নিদিলে। ৰচোন সিহঁতৰ ঘৰৰ পৰাই আহোঁ। ৰিদম, ৰিদম। কোননো ৰখকচোন তাতে, মই গৈ আছো। আণ্টি মইহে। কোননো মই? অভিলাষী তুমি? ৰবা আমাৰ আকৌ কালি চেনিটাইজাৰটো শেষ হ'ল। আমাৰ এই বুৰ্বকটোক দোকানলৈ পঠিয়ালো। সি কি কৰিলে জানা? চেনি 1 কেজি, টায়াৰ এডাল আৰু জাৰ এখন লৈ আনিলে নহয়। সি মোক কৈছিলে নেকি? তুমি এটা কাম কৰা, এই টেপটোৰ ওচৰতে চাবোন আছে, তুমি তাতে হাত ভৰি পেলাই ধুই আহা যোৱা। কিয়লে নকৰিলো আণ্টি? কিমান দিনৰ মূৰত ছোৱালীজনী আমাৰ ঘৰলৈ আহিছে। আহা বহা। মাহঁতৰ ভালনে? হয়, ভালেই। মাও দেখোন আহিব পাৰিলেহেঁতেন তোমাৰ লগতে। মা, কোননো আহিছে? তাহিৰ আকৌ কোন? তই। মানে আণ্টি, কালি মই ইয়াৰ হিন্দীখিনি খুজিছিলো, সি দিব পাহৰিলে। কিহত? মোবাইলত খুজিছিলা? হয়। দেখিছা সি কিমান পাহৰে। এতিয়া তাৰমানে তুমি তাৰ বহি নিবলৈ আহিছা চাগৈ। হয় আণ্টি। ভালেই কৰিলা। ঐ মূৰ্খ, তাই পঢ়াৰ প্ৰতি কিমান ধান্দা দেখিছ? আৰু তই এই মোবাইলডালকে টিপি থাকিবি। ফ্ৰী ফায়াৰ, ইউটিউব আৰু বেলেগ কাম নাই তোৰ? গৰু ছাগলী যে এৰাল দিও, সেইবিলাক কি এনে বৰ ডাঙৰ কামটো কৰ। যা তাইলে বহীখন লৈ আনগে। অভিলাষী, তোমাক যদি আৰু কিবা দৰকাৰ হয় তুমি লৈ যাবাহি দেই। হ'ব আণ্টি। আমাৰ এইডালৰ একেবাৰে গাত কথা লগা নাই জানানে? কি যে এইখন ল দে লোৱা। আণ্টি মই যাওঁ। হে ৰবা আকৌ, ইমান দিনৰ মূৰত আহিছা, বহা কিবা এটা খাই নাই যাবা। আণ্টি, মায়ে মই ইয়ালৈ অহা বুলি গমেই নাপায়। মাক নোকোৱাকে আহিছা? ঠিক আছে বাৰু, মায়ে চিন্তা কৰি থাকিব নহয়। যোৱা, আকৌ আহিবা দেই। ভালেই কৰিলা তুমি আহিলা যে, মাজে মাজে এনেকে আহি থাকিবা দেই। ঠিক আছে দিয়ক। যাওঁ আণ্টি। ৰিদম, কোননো? তই বহচোন, বহ। তোৰ কিবা কাম আছিল নেকি? নাই, এই গৰুজনী লৰাব যাম বুলি ভাবিছিলো। তোলে যে মানাকে ইমান ফোন কৰি আছিল, তই কিয় ফোনটো ৰিচিভ কৰা নাই? সি দেখোন জানিবই লাগে মই ফ্ৰী ফায়াৰ খেলি থাকো বুলি। সিনো আকৌ ফোন কৰি ডিষ্টাৰ্ব কৰি থাকিব লাগে, সেইকাৰণেহে কাটি দিছো। কিবা কিয় ফোন কৰিছে সৈটোতো শুন। কিয় কৰিছিল কচোন বাৰু? মানাকে কি কৈছে জান? আমি লকডাউনতে দেখোন শ্বৰ্ট ফিল্ম এখন বনাই দিব পাৰো, তয়ে কিন্তু লিডটো ল'ব লাগিব। আমি আবেলি ভালকে কথাটো পাতিম দেই। তই বৈষ্ণৱী, অভিলাষী, বেদান্ত চবকে খবৰটো দি দিছে, আমি আবেলি একেলগে লগ। হ'ব দে, ঠিক আছে দে, মই এতিয়া যাওঁ। মোকো গৰুজনী লৰাব কৈছে, ব'ল মই তোৰ লগতে যাম। তই চাগে যা, মই গৰুজনী লৰাওঁগে দেই। হ'ব দে। সোনকালে আহিবি কিন্তু। হ'ব দে। Action! Max খুলে লিখো। তুমি
waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways, and on we'll go. ভিডিঅ' অনেক হয় Finding life along the way, melodies we haven't played. ক ক ক ক ক সি দেখোন জানিবই লাগে মই ফ্ৰী ফায়াৰ খেলোঁ বুলি আকৌ সি কিয় ফোন মাৰি ডিষ্টাৰ্ব কৰি থাকে সেইটো কাৰণেহে কাটি দিছোঁ কিবা তোলে ঘৰতে নকওঁ যে কিয় দাদাকে কবি এইজনে চলো দাদাটো এক্সট্ৰাকে লৈ লোৱা হাই গাইজ নমস্কাৰ মই শ্ৰী নয়নমণি বৰা এই কণমানিকেইটাৰ উৎসাহক আওকাণ কৰিবলৈ নোৱাৰি মই আপোনালোকৰ মাজত মোৰ ক্ষুদ্ৰ প্ৰচেষ্টাৰে এটি ভিডিঅ' আগবঢ়াইছোঁ সকলোৱে দিহা পৰামৰ্শ দিব অনাকাংক্ষিত ভুল ত্ৰুটিৰ মাৰ্জনা বিচাৰিছোঁ আৰু সকলোৱে যেন এই ভিডিঅ'টি চাই এই কণমানিকেইটাক উৎসাহিত কৰে আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব ঘণ্টাটো বজাবলৈ নাপাহৰিব Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust.